তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মেড আৰ জে ব্লগছ। তো স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তো সকলোৱে ভালে ভালে আছে বুলি আশা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আৰু আজি আপোনালোকে টাইটেল থাম্বনেইল চাই গমেই পাইছে যে কি ভিডিঅ' কিহৰ কি, আৰু আগৰ ভিডিঅ'টো কৈ দিছিলোঁ যে ক'ত কি কৰিম। তো ইমানখিনি ইয়াতে কথা চথা নাপাতো, জল্দি ওলাই ৰাস্তাটো ইমান এটা ভিডিঅ' নবনাওঁ, ডাইৰেক্ট যাই তাত ভিডিঅ' বনাম। আৰু হেমন্ত মামা বোলে আহিছিলে নে আহি আছে এইটো গম পোৱা নাই। তো তাত যাই গম পাম, গম পালে যদি মামাৰ লগত কথা পাতিব পাৰোঁ, কিবা কিবি পাতিম, সুধিম ধৰ যি নহওক। তাৰপৰা ভিৰ থাকিব, মামাৰ ওচৰত যাব নোৱাৰিব পাৰোঁ। তো তথাপিও ভিডিঅ'টো আৰম্ভ কৰোঁ দিয়ক ব'লক। আপোনালোকে মানে মোক চাই থাকক আৰু দিয়ক ব'লক। পাৰ্কিং ষ্টাৰ্ট হৈছে, পূৰা পাৰ্কিং বৰ্তমানলৈকে মানুহ কমিল, টাইমটো বহুত হ'ল ন, মানে 1 বাজি পাৰ হৈ গ'ল। তো এইটো কাৰণে মানে টাইমটো বহুত হ'ল আৰু এনেকৈ গাড়ী চাড়ী ৰৈ আছে। তো গৈ আছোঁ পূৰা মজাকৈ, ইমান এটা ৰাস্তাটো নেদেখুৱাও, আগত যাই লগ পাই আছোঁ মজাকৈ। তো চাই থাকক। ভীমা শংকৰ মন্দিৰটো বহুত ডাঙৰ হয়, মানে এনেই দেখাত সৰু হয় মন্দিৰটো, কিন্তু মানে বহুত দূৰৰ পৰা মানুহ আহে। আৰু আপোনালোকক দেখুৱাই আছোঁ পূৰা মজাকৈ। এইফালে ইমান পাৰ্কিং আছে দেখিব পাইছে, তামাম গাড়ী পাৰ্কিং কৰিছে। তো ডাঙৰকৈ হয় বহুত পূজাখন, আৰু এইফালে পাৰ্কিং। তো এনেকৈ পাৰ্কিং আছে, আৰু সেই এখন গাড়ী আছে তাত। তো পূৰা মানে ডাঙৰ হয় আৰু মানে পূজাখন। তো ইয়াত এইখন গাড়ী আছে দেখিব পাৰিছে, পূৰা একদম মানে ভোলেনাথৰ শিৱলিংগ আছে, তাৰ কাষত ফুলেৰে সজাই আহিছে পূৰা। আৰু আগলৈকে গৈ আছোঁ আৰু তামাম পাৰ্কিং দেখিব পাৰিছে। তো ইয়াতে মামাৰ পোষ্টাৰ লগাই থৈছে দেখিব পাৰিছে আপোনালোকে, আৰু এইখন সেইফালৰ পৰা আহিলে গেটখন পাব আপোনালোকে। তেনেকৈ পূৰা মজাকৈ উঠি গৈ আছোঁ, আৰু আপোনালোকৰ ওপৰত গৈ লগ পাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইজ দেখিব পাৰিছে মানুহ আহি আছে গৈ আছে, আৰু আমিও পূৰা মজাকৈ গৈ আছোঁ। মই অকলে আহিছোঁ, কিন্তু আৰু আপোনালোকেও আছে মোৰ লগত। তো ইয়াতে চিকিৎসাৰ ব্যৱস্থা দিছে, যেন কোনোবা বেহুচ চেহুচ হাৰ্ট পেচেণ্ট, হাৰ্ট এটেক চেটেক আহিলে আৰু বচাব পাৰে, আৰু সেইটো কাৰণে। আৰু যাওঁ এতিয়া ওপৰত, আৰু তাত গণেশ মন্দিৰ আছে। আৰু মাজে 50 মিটাৰমান উঠি আহিলোঁ, অহাৰ পিছত এতিয়া গৈ আছোঁ। আৰু তাত মানুহ বৰ্তমানলৈকে বহুত আছে, আপোনালোকে দেখিব পাৰিছে। আৰু এইফালেও আহি আছে, আৰু আগফালেও আছে দেখিব। ইয়াতো এইটো এটা আছে শিৱ মন্দিৰ, আৰু আগৰ ভিডিঅ'টো চাইছিলে, তো ইমান এটা মানে নেদেখুৱাওঁ আৰু। তো গাইজ দেখিব পাৰিছে লাইন, ইমান দীঘল লাইন, মানে ভক্তৰ ইমান মানে লাইন ক'ব নোৱাৰোঁ আৰু কি ক'ম কি নক'ম লাগিছে। মানে ইমান দীঘল লাইনত থিয় হ'ব লাগিলে, সেই একদম পিছফালে থিয় হ'ব লাগিলে, একেবাৰে ৰাতি হৈ যাব। তো সেইটো কাৰণে আৰু দূৰৰ পৰা এটা সেৱা কাঢ়ি পেলাই আৰু যাওঁ এতিয়া তলৰ ফালে গৈ আছোঁ অলপমান। আৰু আপোনালোকক কথাটো ক'ব আছে যে মানে ইয়াৰ মন্দিৰৰ কাহানীটো, মানে কিয় এইটো মন্দিৰটো ইয়াত হ'ল ইমান পাহাৰৰ ভিতৰত। তো এনেকুৱা মানে আৰু ক'ম, পাহাৰৰ ভিতৰত যেন নালাগে, কাৰণ এই ৰাস্তাবোৰ বনাই দিছে ন। আৰু ইয়াত এইখন এম্বুলেঞ্চ আছে, কাৰণ কোনোবাৰ কিবা মানে ইমাৰ্জেঞ্চি, মানে অভাৰ মানে কিবা ধৰ হ'লে আৰু। তো মানে এইবোৰ নহয়, তথাপিও আৰু মানুহ আহি আছে গৈ আছে, আপোনালোকে দেখিব পাৰিছে। তো এনেকৈ ইয়াতে এইটো গণেশ মন্দিৰটো আছে, যোৱাৰ টাইমত দেখুৱাইছিলোঁ। তো ইয়াতে আহি অলপমান ৰৈ দিলোঁ, ভাগৰ লাগিলে। তো আৰু মজা পূৰা গণেশ মন্দিৰ, আৰু মানুহ অহা যোৱা, আৰু তাত মানে প্ৰসাদ দি আছে। তো আৰু তামাম মানুহ আৰু আহি আছে। তো আৰু একেবাৰে মানে আজি 12টালৈকে মানে মানুহ শেষ নহ'বই চাগে। গাইজ চাওক না, এই শিৱ পূজাতে ইমান মানুহ, আমাৰ ফালৰ ছাইডত নহয়েই ইমান মানুহ। আৰু এতিয়াতো ৰাতিপুৱাৰ সময় নহয়, মানে দুপৰীয়াৰ সময়। তো ইমান মানুহ। তো ইয়াত দোকান চোকান আছে, সৰু ল'ৰা ছোৱালীৰ বস্তু, আৰু এইভাগে আমাৰ ভোলেনাথৰ মূৰ্তি, আৰু যিকোনো ভগৱানৰ মূৰ্তি পাব ইয়াতে। আৰু বহুত দোকান আহিছে, ভিতৰতো আছে, ইয়াতো আছে, আৰু সেই আগতো আছে। তো পূৰা মজাকৈ আৰু এতিয়া নামি গৈ আছোঁ। ভিডিঅ'টো মানে বনাই থকাৰ টাইমত প্ৰথমতে আপোনালোকক কৈছিলোঁ যে মানে মন্দিৰটোৰ কিবা এটা মানে আছে, যি কাৰণে মানে মন্দিৰটো মানে দেখাত সৰু হ'ব পাৰে, কিন্তু মানে হেৰিবোৰ ডাঙৰ, আৰু মানে ডাঙৰ বহুত বুলি মানে আৰু মানুহে। তো সেইটো কাৰণে মানে কথাটো হ'ল যে মানে কি মানে মেইন কাহানীটো মই কৈ আছোঁ আপোনালোকে ভালদৰে শুনিব। আৰু যিহেতু মোৰ এইটো ভিডিঅ'ত দেখুওৱা নহ'ল মন্দিৰটো, তো আপোনালোকৰ ডিছক্ৰিপশ্যনত 2 নম্বৰ প্ৰথম লিংকটো যাই পেলাই আপোনালোকে ভিডিঅ'টো চাব পাৰে। আগৰ ভিডিঅ'টো মোৰ চোৱা নাই যদি। বনাই থকাত এটা পকায়ো মানে বেয়া প্ৰব্লেম দি আছে, খালি মুখৰ ওচৰত আহি আছে। আৰু মেইন কথাটো হ'ল যে মানে মন্দিৰটো কোনো মানুহে বনোৱা নাই, মানে প্ৰথমতে নিজৰাৰ ওচৰত, মানে নিজৰাৰে পানী গৈ থাকে। তো সেই পানী যোৱা সেইখিনিতে মানে তেনেকৈ এটা শিৱলিংগ টাইপৰ ওলাইছিলে। তো সেনেকুৱাই কিবা মোক মানে কোৱা হিচাপত, বেলেগে কোৱা হিচাপত মই আপোনালোকক ক'লোঁ। তো এনেকৈ মানে শিৱলিংগ টাইপৰ এটা
হৈছিলে হোৱাৰ পিছত মানে এনেকৈ তাত মন্দিৰ বনাই পেলালে তো এনেকুৱা মানে ডাঙৰ মন্দিৰ হৈ গ'ল যে মানুহবিলাকে মানে মানুহে বহুত বিশ্বাস কৰে তো এনেকৈ মানে মন্দিৰটো হৈ গ'ল আৰু মোৰো আজি সেৱা কৰাও নহ'ল কাৰণ আপোনালোকে দেখিছেই যে কি দীঘল লাইন তো সেইটো কাৰণে আৰু লাইনত লাগিলে আৰু একেবাৰে ৰাতি হৈ গ'ল হয় তো সেইটো কাৰণে মানে লাইনত নালাগিলেও আহিম কেতিয়াবা বেলেগ দিন আহি পেলাই এটা সেয়া লৈ যাম আৰু আগতো সেয়া লৈ গৈছোঁ এদিন তো যি নহওক মানে আজি ল'ব মন আছিলে কিন্তু আৰু ইমান এটা লাইনত লাগি থাকিব নোৱাৰি কাৰণ আৰু ৰাতি হৈ যাব নহ'লে আৰু আপোনালোকৰ লগত কথা পতা নহ'ব তো সেইটো কাৰণে মানে এইখিনিয়ে মানে আছিল কাহানীটো মানে যে মানে নিজে হৈছে মানে মন্দিৰটো সেইটো কাৰণে মানে বহুত মানে মানুহে মানে সেইটো কাৰণে বহুত দূৰৰ পৰা মানুহ আহিছে আৰু এতিয়া মানে 2টা বাজি পাৰ হৈ গ'ল তো এতিয়াও তামাম মানুহ আছে বহুত মানুহ আহি আছে আৰু গৈ আছে আৰু লাইনত লাগি আছে তো মানে ভাবি চাওক আপোনালোকে আৰু আপোনালোকেও আহি চাব পূজাৰ বতৰ নহ'লেও এনে হ'লেও আহি চাব ভাল লাগে বহুত তো আহি চাব এইখিনিতে শেষ কৰোঁ আৰু ভিডিঅ'টো চাই ভাল লাগে যদি ভিডিঅ'ক লাইক কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়ালৈকে কৰি ল'ব আৰু এনেকুৱা ভিডিঅ' দি কিন্তু আজিৰ ভিডিঅ'টো এনেই শ্বৰ্ট টাইপত দেখুৱালোঁ কাৰণ ভিতৰত সোমোৱা নহ'ল তো এই এনেকৈ আহিলোঁ আৰু মই লেটকৈও গ'লোঁ বহুত আৰু মই 6 মাইল গৈছিলোঁ তো সেইটো কাৰণে মানে যোৱাত দেৰি হোৱাৰ কাৰণে মানে আগত মানে বহুত দীঘলীয়া লাইন হ'ল তো দীঘলীয়া লাইনতো মানে সোমাই থাকিলে আৰু এতিয়া 7টামান বাজি গ'ল হয় 7:30 7টা 8টামান বাজি গ'ল হয় তো সেইটো কাৰণে আৰু আহিলোঁ তো বাই বাই জয় অসম।